প্ৰসংগ NRC সামগ্ৰীত আইনী সাহায্য সভা উপস্থিত ৰকিবুল হুছেইন উপস্থিত নগাঁও আদালতৰ অধিবক্তাৰ দল NRCত নাম নথকা প্ৰকৃত ভাৰতীয়ৰ কাষত বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ নিজ সমষ্টি সামগ্ৰী লাউখোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত আইনী সাহায্য সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰীগৰাকী সমষ্টিটোৰ স্থানীয় বিধায়ক হিচাপে প্ৰকৃত ভাৰতীয়ৰ পক্ষত থিয় হৈছে ৰকিবুল হুছেইন প্ৰকৃত ভাৰতীয়ই পাব আইনী সাহায্য প্ৰকৃত ভাৰতীয়ৰ লগত থাকিব কংগ্ৰেছ এইটোৱে ব্যৱহাৰ কৰিব প্ৰথমে কাগজ পত্ৰবিলাক দিব লাগিব তেওঁৰ শ্বশুৰবাৰী বিশেষৰ বাপেক দালাল নহয় অধিবক্তাৰ লগ সহায় আহ্বান ৰকিবুল হুছেইনৰ কোনোবাই বোলে কৈ ফুৰিছে যে আপোনালোকে চিন্তা কৰিব নালাগে নামটো উঠি যাব এপ্লাই কৰিব নালাগে কৈছে বৰ ডাঙৰ কথা কৈছে যদি এইটো কৈছে কোনোবাই যদি কৈছে নাম আপোনালোকে এপ্লাই নকৰাকে উঠিব তেতিয়া সেই লোকসকলৰ ঘৰত গৈ আপোনালোকে আমাৰ লগত আহিব নালাগে তাতে গৈ ৰাতিপুৱাৰ পৰা থাকক যে ঠিক আছে আপোনালোকে নামকেইটা উঠাই দিয়ক এই লোকসকলে আপোনালোকক বিপদত পেলাবৰ কাৰণে কৈ আছে ইপিনে NRCক লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰা বুলি অভিযোগ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ অকল এয়াই নহয় NRCক লৈ বিজেপিৰ অসন্তুষ্টিক নাটক আখ্যা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ এই লোকসকলে কৈ আছে নহয় যে কোনো বঙালী হিন্দু মানে চিন্তা কৰিব নালাগে আমি বানিম চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল কৰি যিসকল আহিছে সকলো মানুহৰ নাম উঠিব কৈছে নহয় কথাবিলাক চিন্তা কৰিব এতিয়া হৈছে 71ৰ আগৰ মানুহখিনি NRCত আহিব লাগে আৰু তেওঁলোকে কৈছে যে NRCত নাহিলেও আমি 71ৰ পাছৰ মানুহখিনিকো নাম অন্তৰ্ভুক্ত কৰিম আমি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আনিম কথাটো চাব দুইটা একাকাৰ কৰি দিছে এতিয়া আমাৰ মুক্তি যুঁজাৰু দীননাথ বৰ্মন বাপেক মুক্তি যুঁজাৰু তেওঁৰ শ্ৰীনাথ বৰ্মন বাপেকৰ নাম আহিছে আপোনাৰ একেবাৰে মুক্তি যুঁজাৰু সময়ত ব্ৰিটিছক খেলিছে এতিয়া তেওঁ 70 কেবৰ যোগেদি 71ৰ পিছত যদি নামটো অন্তৰ্ভুক্ত হয় তেতিয়াহ'লে কি হ'ব তেওঁলোকে কৈছে যে এই লোকসকলে নাগৰিকত্ব পাব 71ৰ পিছৰ পৰা অহাখিনিক যদি কেবখন পাছ কৰে নাগৰিকত্ব পাব ভোট দিবলৈ পাৰিব মাটিৰ অধিকাৰ নাথাকিব ভোট দিবলৈ পাৰিব চাকৰি বাকৰি নাপাব দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ৰাখিব কেৱল ভোটটো দিবৰ কাৰণে ৰাখিব ৰূপহীতৰ পৰা জলিল ৰাজ আছাম টক্স